কৃষ্ণ কৃষ্ণ অ হৰি অ ৰাম কৃষ্ণ। ভকত সবক মাতি আনি গুৰুজনে বোলে বাণী, আজি মোৰ দেহানুহে ভাল, বেলা হৈব চাৰি দণ্ড, মোৰ আয়ু হৈব অন্ত। ভক্ত সব হয়ো সাৱধান, এ ৰাম ৰাম ভকত সবক মাতি আনি গুৰুজনে বোলে বাণী, আজি মোৰ দেহানুহে ভাল, বেলা হৈব চাৰি দণ্ড, মোৰ আয়ু হৈব অন্ত। ভক্ত সব হয়ো সাৱধান, এ ৰাম ৰাম ৰামানন্দে বোলে পিতৃ, মই হলো অধোগতি, হৈলো মই কুলৰ কলংক। বিষয়ত ভুল গৈলো, তজু পাৱে নভজিলো, আৱে মোৰ মিলিল আতংক। এ ৰাম ৰাম ভকত সবক মাতি আনি গুৰুজনে বোলে বাণী, আজি মোৰ দেহানুহে ভাল, বেলা হৈব চাৰি দণ্ড, মোৰ আয়ু হৈব অন্ত। ভক্ত সব হয়ো সাৱধান, এ ৰাম ৰাম তুমি হেন পিতৃ পাই নভজিলো হাই হাই, নকৰিলো তোমাত ভকতি, আৱে কোন কৰ্ম কৰোঁ, কি মতে জীৱন ধৰো, হৰি হৰি কি কৰিলা গতি। এ ৰাম ৰাম ভকত সবক মাতি আনি গুৰুজনে বোলে বাণী, আজি মোৰ দেহানুহে ভাল, বেলা হৈব চাৰি দণ্ড, মোৰ আয়ু হৈব অন্ত। ভক্ত সব হয়ো সাৱধান। বান্ধৱ কৃষ্ণ। এ ৰাম গুৰু বোলে মোৰ সৰ্বখিনি, মাধৱত অৰ্পিলোহো, লৈবা মাধৱত খুজি তুমি, কীৰ্তন ঘৰ পালিবাহা, বন্তি জ্বলাইবাহা,
শূন্য নকৰিবা নাম ঘৰ তুমি ৰাম। বান্ধৱ কৃষ্ণ। এহি বুলি শংকৰ গুৰু ভকতৰ কল্পতৰু দেহা এৰি বৈকুণ্ঠে চলিলা। গুৰু বৈকুণ্ঠক গৈলা দিনতে আন্ধাৰ ভৈলা। ভক্ত সবে কান্দিবে লাগিলা। এ ৰাম ৰাম এহি বুলি শংকৰ গুৰু ভকতৰ কল্পতৰু দেহা এৰি বৈকুণ্ঠে চলিলা। গুৰু বৈকুণ্ঠক গৈলা দিনতে আন্ধাৰ ভৈলা। ভক্ত সবে কান্দিবে লাগিলা। এ ৰাম ৰাম অগৰু চন্দন আনি সীতা সাজি ঘৃত ঢালি ৰামানন্দে অগনি জালিলা। কেশ আউল বাউল কৰি কান্দে সব নৰ নাৰী। ক্ৰন্দনৰ উৰ্মি উথলিলা। এ ৰাম ৰাম এহি বুলি শংকৰ গুৰু ভকতৰ কল্পতৰু দেহা এৰি বৈকুণ্ঠে চলিলা। গুৰু বৈকুণ্ঠক গৈলা দিনতে আন্ধাৰ ভৈলা। ভক্ত সবে কান্দিবে লাগিলা। এ ৰাম ৰাম নাযাইবা নাযাইবা এৰি আমাক অনাথ কৰি। হে গুৰু প্ৰাণ প্ৰভু হৰি। তোমাৰ বিহনে গুৰু কি মতে জীৱন ধৰো। হৃদয় কম্পিছে থৰ থৰি। এ ৰাম ৰাম এহি বুলি শংকৰ গুৰু ভকতৰ কল্পতৰু দেহা এৰি বৈকুণ্ঠে চলিলা। গুৰু বৈকুণ্ঠক গৈলা দিনতে আন্ধাৰ ভৈলা। ভক্ত সবে কান্দিবে লাগিলা। ভক্ত সবে কান্দিবে লাগিলা। বান্ধৱ কৃষ্ণ। এ ৰাম আমাৰ শংকৰ গুৰু বৈকুণ্ঠে চলিলা। হৰি হৰি ভকত খবৰ কি গতি কৰিলা। ৰাম বান্ধৱ কৃষ্ণ। আজি শংকৰ গুৰু বৈকুণ্ঠে চলিলা। সজ্জাতে এৰিলা গাৰু। ভকত সকলে কান্দে বিয়াকুলে কোনদিনা আহিব আৰু। এ ৰাম ৰাম আজি শংকৰ গুৰু বৈকুণ্ঠে চলিলা। সজ্জাতে এৰিলা গাৰু। ভকত সকলে কান্দে বিয়াকুলে কোনদিনা আহিব আৰু। এ ৰাম ৰাম হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা কহে ব্ৰহ্মাণ্ড কবেদী।
ৰাম ৰাম আজি শংকৰ গুৰু বৈকুণ্ঠে চলিলা শয্যাতে এৰিলা গাৰু ভকত সকলে কান্দে বিয়াকুলে কোনদিনা আহিব আৰু ৰাম ৰাম গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূলধাৰা ৰাম ৰাম আজি শংকৰ গুৰু বৈকুণ্ঠে চলিলা শয্যাতে এৰিলা গাৰু ভকত সকলে কান্দে বিয়াকুলে কোনদিনা আহিব আৰু ৰাম ৰাম আজি শংকৰ গুৰু বৈকুণ্ঠে চলিলা শয্যাতে এৰিলা গাৰু ভকত সকলে কান্দে বিয়াকুলে কোনদিনা আহিব আৰু ভকত সকলে কান্দে বিয়াকুলে কোনদিনা আহিব আৰু ভকত সকলে কান্দে বিয়াকুলে কোনদিনা আহিব আৰু কোনদিনা আহিব আৰু কোনদিনা আহিব আৰু ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ নামৰ 10 অপৰাধ মাৰ্জনা কৰিয়ে হৰি বোলা কৃষ্ণ